এইটো চাওক না একচুৱেলি এইটো বনাই আছোঁ আমাৰ সুস্তা বুলি কৈছে ন একচুৱেলি আই এম ফ্ৰম নলবাৰী অৰিজিনেল চ' লিভছ গুৱাহাটী ঠিক আছে আমি এইটো বনাই আছোঁ হা আমি মানে বুলি ক'লে আমি মানে একচুৱেলি আমি মানে প্ৰাইভেট জব এটা কৰি আছোঁ সৰু সুৰা কিবা চলি আছোঁ হা চ' তাৰে কেষ্টে আপোনালোকক যিখিনি টাইম দিব পাৰোঁ ন চ' ফুল টাইম দিম চ' এইটো বনাই আছোঁ আপোনালোকৰ সুস্থাটো বুলি ক'লে গম পাই হয়তো আমি মাংস লৈ যাওঁ ব্ৰইলাৰ মাংস হয়তো কি মাংস তাত একচুৱেলি সুস্থতা সিহঁতে মানে প্ৰফিট এগেইনষ্টে সিহঁতে মানে ছেভ কৰি ৰাখে হয়তো মানে ছাগলীৰ হাড়দিত মানে ঠেংটো ঠিক আছে প্লাছ লিভাৰ পদ এনেকৈ থাকে আমি এইটো বনাইছোঁ ব্ৰইলাৰৰ সুস্থা ব্ৰইলাৰৰ ঠেংটো মানে ফুৰি কিনে চ' এইটো আনিছোঁ প্লাছ লিভাৰ ইয়াত এড হৈ আছে প্লাছ ছালটো আছে সেইটো বনাই কিনে আমি ইয়াত মানে এটা মানে চাটনি টাইপৰ চাটনি মানে ভাজি টাইপ এইটো মানে প্ৰচেছিং কৰি আছোঁ চাক নাই এইটো মালটো চাক এইটো কিবা এটা বেলেগ লাগিব আহি কিনে ইয়াত এড কৰিম ফিউ ৱাটাৰ ঠিক আছে সেইটো প্ৰচেছিংটো পূৰা এণ্ডিং কৰি দিম ঠিক আছে এইটো চাওকচোন বম বেছি এইটো গেছটো অলপ ফুল ফৰ্মত ৰাখি কিনে ইয়াক অফ কৰি দিম আৰু ছেকেণ্ড ষ্টেপ এইটো বনাইছোঁ ছেকেণ্ড ষ্টেপটো এইটো হ'ল এইটো শুকান মাছ এইটো একচুৱেলি ঘৰৰ পৰা আনিছোঁ মানে মায়ে দি পঠাইছে এইটো মাছটো মানে ভাজিলোঁ টাৱাত ভাজি কিনে ইয়াত জলকীয়া কাঁচা জলকীয়া শুকান জলকীয়া ইয়াত নহৰু আছে এইটো মানে মানে ইয়াত মানে খুন্দি ল'ম আৰু ইয়াত মানে প্লাছ কৰিম এইটো আলু আৰু ইয়াত থাকিব বিলাহী টমাটোটো ইয়াত খুন্দি কিনে সানি লৈ কিনে এটা বেলেগ মানে আনকমন ষ্টাইল ৰেচিপি ঠিক আছে এইটো মানে চাটনিত চাই চাটনি আৰু মোৰ ফেভাৰেট হয় তাৰে নিচিনা মই আপোনাক এটা কথা কওঁ একচুৱেলি কি হ'ল মই চেনেলটো মানে মই বনোৱা বেছি দিন হোৱা নাই চ' চেনেলটো মই কালি ৰাতিপুৱা ষ্টাৰ্ট কৰিলোঁ যিহেতু নতুন বছৰ ষ্টাৰ্ট হ'ল মই আগতে মানে 30 ছেকেণ্ডৰ ভিডিঅ' বনাইছিলোঁ 30 ছেকেণ্ড হয়তো কেতিয়াবা বেছি হ'লে চ' হোৱাটছএপৰ ষ্টেটাছত মানে শ্ব' নকৰে ন মানে হোৱাটছএপত 30 ছেকেণ্ড মানে বিচাৰে ন চ' তাৰ এগেইনষ্টে মই ইউটিউবত আহিব ইউটিউবৰ জগতখন চাব বিচাৰিলোঁ ঠিক আছে তাৰ এগেইনষ্টে মই আপোনালোকক মানে কেনেকৈ খানা বনাওঁ কেনেকৈ প্ৰচেছিং মানে কৰোঁ চ' এইখিনি মই গোটেইখিনি দেখুৱাম কিন্তু হয়তো আপোনালোকৰ মৰম সঁহাৰি লাগিব চ' আজি আপোনালোক এনেকৈ দেখি আছোঁ চ' মানে তেলটো কিমান মানে বইল হ'ব লাগে চ' তাৰ এগেইনষ্টে কেতিয়া মানে মছলা এড কৰিম চ' তাৰ এগেইনষ্টে চিকেন হওক বা মটন হওক বা পৰ্ক হওক চ' কেতিয়া ইউজ কৰিব লাগে সেইটো আপোনাক ডেফিনেটলি দেখুৱাম কিন্তু তাৰ এগেইনষ্টে কিন্তু আপোনালোকে যদি ছাপৰ্ট কৰে ন অভিয়াছলি মই মানে বহুত মই উৎসাহ পাম মানে মই বনাত চাই খুৱাই বেছি ভাল পাওঁ সেইটো আৰু মেইন কথা চ' মই একচুৱেলি মানে বেচেলাৰ হয় চ' মোৰ লগত মানে ল'ৰা এটা থাকে সিও প্লাছ মোক ভাল ছাপৰ্ট কৰিব সেইটো চিঅ'ৰ তাৰ এগেইনষ্টে সিও যদি উৎসাহ পায় হি ইজ ফ্ৰম যোৰহাট প্ৰজ্ঞান কছাৰী সি মানে কেমেৰা সি হয় কেমেৰামেন চ' তাক মই দেখুৱাব পৰা নাই দেখুৱাম আপোনালোকক তাক মই খানা বনোৱাৰ এগেইনষ্টে মই শিকাই আছোঁ সি কিন্তু ভাত বনায় ভাল ভাত বনায় কিন্তু কি হ'ল আপোনালোক বেছি একো নকওঁ আৰু চ' আপোনালোক বৰ হ'ব চ' বেছি লং কৰাৰ ইচ্ছা মন নাই তাৰ এগেইনষ্টে আপোনালোকৰ প্লিজ অন এ ৰিকুৱেষ্ট যাতে আপোনালোকৰ মই চেনেলটো আগুৱাই লৈ যায় ঠিক আছে আপোনালোক ভাল ভাল ৰেচিপি বনাই দেখুৱাব পাৰে ৰেচিপি নহয় তাৰ ব্লগছ থাকিব কিবা কিবি থাকিব এইটো বিশ্বাস আছে আপোনালোক বৰ নহয় চ' তাৰ এগেইনষ্টে মই আপোনাৰ চেনেলটো ছাবস্ক্ৰাইব লাইক কমেণ্ট শ্বেয়াৰ কৰি যাতে আগুৱাই দিয়ে প্লিজ গুড নাইট